কোম্পানীৰ পৰা খেদা খালো এতিয়া কি কৰা এতিয়া গাঁৱত কি কৰিম কিবা এটা কৰিম ৰ ভাগ্য লাগিব তইনো চুৰ কৰিব কিয় লগা হৈছিলে হা দৰমহাৰ পইচা কেইটা জুৱাত খেদালি আৰু চুৰ কৰিলি মই কি জানো মালো উপৰে পইচা অলপ উলিয়াও আমি কোম্পানীতে পইচা নিদিয়া আকৌ মই এইকাৰণে চুৰ কৰিছোঁ লিখান দোকান পইচা দিলাকে দেচোন থাকে ক'ত জুৱাত খেদা নহ'ব তাই টাকাটো ঘৰত যোৱাত যায় এতিয়া ঘৰতো পইচা দিয়া পাৰ নাই মাতাৰে সদায় ফোন মাৰে কান্দি কান্দি বা পইচা দিয়ে অলপ মই জানো এইগিলা বাদ দি কি আমাৰ আৰু অতীতত যি হ'ল এতিয়া আমি গাঁৱত হৈছোঁ গাঁৱত যাতে সেইগিলা গম নাপাই কোনো গম নাপায় ৰ কি গম পাই আমি নকলে ক'বা নৰা নহ'লে পিছত আমি যিকেইটা চলিৰ ওপৰত দাদা হৈ থাকোঁ সেইকেইটা চলি আমাক খাইব এটা কাম কৰিব লাগিব পইচা পাতি নাই কিবা এটা কাম কৰিব লাগিব আমি কৰিব লাগিব তই দুইমে কেনেকৈ চলিম ইয়াতে দুইমেটো বাদ দি ভৱিষ্যতটো কেনেকৈ কি কৰিবি ইয়াতে এটা কাম কৰোঁ আমাৰ গাঁৱত চুৰ কৰি বেলেগ গাঁওখনত যাওঁ এনেকৈ কি কেনেকৈ কৰিব পলে দেখিবি তই তাতকৈ এটা কাম কৰোঁ কি আগঘৰকে বা আগজন মানুহকে আমাৰ বেয়াকে খাওঁ খাই কেনে ইয়াৰ পৰা পলাও 10,000 20,000 লাখ লাখ খাম ক'ৰবাত এই হেৰিত থাইলেণ্ড আমি গোটা ঘৰ মাটি কিনি কেনে তাতে থাকিম কাম কৰোঁ আমাৰ গাঁৱত দুনিয়াৰ মাল থকা পইচা মানুহ আছে বল যো বল আরে কাইলা ফোন করিছে ওই কাইলা ক আরে বহুদিনের মূৰত ফোন কৰিলিছোন কি ক আহিলি নেকি তহঁত ভাই ক'ত আই সেই বাৰ কথা দিছে ক'তনো ইমান ৰখি থাকিব নৰি মানুহ তোৰ কাষত মই এই খেলা বাদ দি কি কৰিম বুলি ভাবিছা ভাই কি কৰিম বুলি ভাবিছে মই আৰু এটা ঘূৰি থকা বুলি ভাবিছে নেকি কচোন গম পাইছো দে কামত ঘূৰি থকা বুলি কচোন কি গোপাল সূত্ৰৰ দ্বাৰাই গম পালো আমাৰ গাঁৱত আগঘৰ মানুহৰে পইচা আছে কোন ঘৰ মানুহ আছে বড্ডাকা সদ্দাকা বুলি যে কয় মটু পাতলো যে তান্তাকে যাবা এতিয়া তান্তৰ মানে অলপমান মানে সৰহকৈ আছে পইচাটো তান্তাকে গেলি এই ড্ৰেছত যাব নৰা অলপমান ষ্টেণ্ডাৰ্ডত বগা কাপোৰ পিন্ধি যাওঁ কিবা বৃহস্পতি মোৰ আছে তোৰ আছে নে তোৰ পৰা এটা পিন্ধিবা আছে নে আৰু এই 60 মান আছে মোৰ পাহৰি গৈছিলো মোর টাকা লাগছি কি বললি না কে মোর টাকা লাগছি মোৰো ঢিলাকে লাগা নাই ৰ তো মোর পানি হিনি গাড়ি লিয়ে তোক লাগে হুটে দিম ডেৰ বাল্টিং বুলে দিমে ইমান হাল্লা কৰি থাকা দে তাড়াতাড়ি কর থাকতে পার না মোৰ আধা ৰ কি মই আধা গাকে যাম নেকি আধা আগা ফুল আগা পিছৰ হাইবার উলি ওই উপর পাত করবে আসবতে তই জানকা পইচা তই মানে চাই লেট্ৰিন কথা আরে তো মলে বলে কি হল পিতৃ সম্পত্তি হই না নয় এলা পিতৃ সম্পত্তি দুরে ফমারে ভাগেছে সমানে ভাগেছে দে দিও আকালেকে গুয়া সাত দিগলা গুছো কে সাত দিবা তুমি কিয় গুছিছ মোৰ এটো হিমা দেখা না নেকি কিহৰ হিমা কি হিমা দিছ তুমি মই কাপোৰ দিছো কাপোৰ মেলি দিছো গতা যদি তাতডাল তোকে লাগে মই কাপোৰ ক'ত মেল দিম আধা তোৰ আধা মোৰ এইটো দেখা নাই নেকি এইটো হিফলপা তই দিবি হিফলপা মই দিম দেখা নাপা নেকি তই তুমি ভাগালি নহয় তোন মই ইমান মাখান কাপোৰ দিছো অলপ জাগা দি মোক নহয় না আৰু তুমি দেখো কাপোৰ ধোৱা নাছিলা মোক দেখা পাই কাপোৰ কিনি লৈছ গতাই আজিয়ে ধোৱা নাই কালিৰে কাপোৰ মোৰ কালি ৰ'দ দিয়া নাছিল দেখা নাছিলি নেকি শুকানা হৈছি যা তুমি গতা কাইজা লাগু কৰি থাকা কম কথা তাই ভাল দে কাৰবাৰি কৰাই না কে তানে তো কিবা কবিতা পঢ়ি আছা নাকি ভিতৰত দাখান ঠিক আছে না ভিতৰত খুঁটি গৈছিলি নাকি পানী বুৰে দি দেৰ বাল্টিং বুৰে দিবা উঠিলি এতিয়া আকৌ ডেৰ বাল্টিং পটে দেৰ এক বাল্টিং হলো কি সি আগব মানে মই বুজি দিব লাগিব হাল্লা লাগিলে আৰু এই টিটুৱে মোৰ টিটু খান্তি নেদা আছে সদায় কাজিয়া কৰি থাকে এই কথাটো কোৱাত উল্টা হল নেকি তোৰ টিকটোহে মোৰ টিকটো খান্তি নেদে বধাই দেখোন হয় নেকি মোৰ টিটু তোৰ খান্তি নেদা আছে যা হাক হাগি নেকি দি দিবা তুমি যা কি বললি দিয়া পানী দিনে লাগে তুমি যেটা ভাগেছ তুমি কি এটলা মায়ের ঘর পাইছ নাকি মই মাইথেত পা না নাই তোক যি গতা তাতডাল লাগে তই কি মাইথেত পাইছা নেকি তুমি মাইথে ঘৰৰ কথা নকবা দা আৰম্ভণিটো তয়ে কৰছা মই কৰা নাই নহয় মই নকৰে কি কৰিম মই কাপোৰ ধোৱা দেখি তুমি এটা জ্বলি পুকি একেলগে মৰি গৈছা সেইকাৰণে তুমি কাপোৰ কিমান লৈছা কোনি জ্বলে তই জ্বলা কিনো হব এই গতা কাপোৰ মেলি তাতডাল তাই দখল কৰি লৈছি মোক কাপোৰ মেল দিবা দিয়া নাই
অ হৈছি যাও দগতা গিৰাক খন্যাকে আইছি এতিয়া মোৰ লগত কাজিয়া কৰবা মই কি কৰিলো মই তোমাৰ কাজ ভাঙি আহিলো দেখা পাই কিনে আৰু তুমি কি উল্টাকে লৈ যোৱা কথা গিলা অ তাই তোমাক নধাকে থাকবা নৰে যি আ তুমি বেছি নবেকবা বেছি বকি থাকা তুমি এ হ'ব দে কিছি ঠিক কৰ তিৰি দুটা কাজিয়া তো মাজত আইতিয়া ঘুমাইছে হয় কে মাজত সোমাব তোৰ ঘন্যাৰে অলপমান সন্মান কি বস্তু শিকাবি এ ইমান কবা নালগে ই কি আমাৰ তিৰি মুৱা মই জানো ই তিৰি দুটা কাজিয়া লাগাই সি আগে দাউৰি আহিছি কাক তিৰি মই বুলি ক'বছে তই আধা ঘৰতে দেছে তিৰিটো আকৌ নকতে কিবা কোৱা বুলি তই আগে দাউৰি আহিছে না মই আগে দাউৰি আহিছো আই এ হৈছি দে কোনি কি তিৰি মোৱা দেখা গেছি দে এ সেইকাৰণে আগে দাউৰি আহিছি বাৰী বেৰা কিবা তাক টিকটুক মাৰা বুলি দাউৰিয়া না খুদ বেয়াছিল তো কাজিয়া লাগ বেয়াইছে এ খুব বেয়াইছি না আগে দাউৰিছি গম পাইছো হ'ব তুমি চুপ থাকা তুমি বহুত তাই তোক ধৰে তো তাই দিয়ে তোক ধৰা ঐ হেফলে আৰু কি চাই থাকা মোৰ দিছা কথা ক'ব লাগে এ হ'ব তোৰ তিৰিটো পৰা ভৰ লাগি থাকা তিৰিটো কাৰণে তই লাগবো এতিয়া লাগিব লাগবো আ তোমাৰ পিঠিৰি তোৰ বাপ এ তিৰি মই নহয় তিৰি মই সি শুন তই কি হৈছিনো কি হৈছি কি হ'ব ৰে তিৰিৰ ভুজিমটো তিৰিৰ কথা নি মোৰ লগত লাগি আহি থাকে কিয় লাগি থাকে আনকে একলা বাদ দিছোন ঘৰৰ ভিতৰত যাই কিনে কথা পাতো আছোন ভালকে চাই আছা। কাজিয়া লাগি থাকে এনে লাগবো এই প্ৰথম তিৰিটো আনে তিৰিটো মোক নষ্ট সন্মান কৰে মাকতে তাৰ কিবা আনিলেও খাবা দে আকলা নাখায় মোক খুৱাই কিনেহে খাব যেতিয়া দুদিনমান থাকিলে তাইৰ মুখ লাওপাত কচপাত আৰু তাইৰ কথা শুনি মোৰ লগত কাজিয়া লাগিব আহি অ দে টিকটু দেখাতে গম পায় টিকটু বদমাছ আগতে সি ভাল আছিল তো ভাল আছিল সেইটো ভাল আছিল তাই অহাৰ পিছত সি এনেকুৱা ও তাইৰ মুখখান মিঠা কথা কৈ পেলে গিৰাক তোক পতে লৈছি সি আমাৰ লগত দন কৰি মৰে এও যি মোৰ কথা নুশুনে কেন শুনিমা তোমাৰ কথা শুনো কাৰণে তো আধা ঘাকে দাউৰিছো তোমাৰ কিবা হ'ব বুলি তাই মাৰিব বুলি অ শুনা তুমি শুনা কাৰণে দাইদেৰে মাৰিবা খেদি দিছিল মোক এই অলপ কাজিয়া অলপ পিছত লাগবি এক গিলাচ পানী দিয়া মস্ত বেয়া লাগছি মোৰ আই তুমি যাছো এক গিলাচ পানী লৈ আহ এ কেম্বা লাগছি গাটো ৰ'দত গোটা কাপোৰ মেলি যাও তুমি অ ঠাণ্ডাই আনবি দাদাক পানী লৈকে হেদাৰ জানো নাপো কে কথাইলা বুজি নাপায় উল্টা পাল্টা কবাৰ কিবা নাপে তুমি এতিয়া শিক্ষা থকা মানুহ তুমি বুজি পাবা এতিয়া চ সদ ডেকা জিংকে সন্যাৰ কথা শুনে তুনাৰ দাদাই এনেকুৱা কথা নুশুনে তোমাৰ নাই নুশুনে অ তিৰিৰ কথা শুনবা লাগব তেতিয়া উন্নতি কৰিব পাৰিব হয়নে সি নহয় কাৰণে উন্নতি কৰছি এতিয়া চাবা তুনাজি কাজিয়াখান লাগছি কাজিয়াখানৰ প্ৰতিশোধটো ল'লেহে তোমাৰ মনটো শান্তি হ'ব মই কিন্তু বুজি পাওঁ তোমাৰ মনটো অ তুমি ঠিক বুজি পাইছ মই প্ৰতিশোধ ললিহে মোৰ মনটো শান্তি হ'ব চাবা আমাৰ হাতত এটা উপায় আছে সেই উপায়টোৰ দ্বাৰাই তাহাঁতেতো জ্বলবই তাতে শিক্ষাও পাব কি উপায় উপায় মানে তুনা উন্নতি কৰি ধনী হৈ তাক দেখাই দিবা লাগব তেতিয়াই জ্বলব আনতে এ আমি আৰু হাজিৰা কামলা কৰি কি উন্নতি কৰিম হা হাজিৰা কামলা কৰো মানে তুনাই জমা বিচাৰিছে নাই নেকি আকৌ অ জমা পইচা আছিল মাটি বেচা পইচা মানে অলপ পইচা দি ঘৰটো বনালো আৰু এতিয়া অলপ 1.5 লাখ মান আছে বেছি নাই 1 লাখ তুই এতিয়া কেনেকৈ হৈ লগাইলা 1.5 লাখটো 1.5 লাখ মানে 1.5 লাখ 3 লাখ দৌৰে 1.5 লাখ তাকেতো তুম তেনেও আইডিয়া আহি গেল মোৰ কেনেকুৱা তুম টানা বুলি কোৱাৰ লগে চুলিয়ে পাৰি কথা কৈছে অ কি কৰবি ৰাত দাদাই মানে চুলি পাৰি তাৰ আমি কি কৰিব না কি তাক খেদি দিম তাকে হা খেদি মানে পইচা ডাবল কৰি দিম বুলি কম এই অক্সুমৰ চিনেমা দৰে কিবা হিৰা ফেৰি নে কি এখনত দৰে ডাবল হয় বুলি কম তাৰ 1.5 লাখ 2 লাখ পলাম আমি চুলিয়ে পাৰি কান্দে কিয় বিশ্বাস কৰব আই কিয় নকৰে কান্দে এতিয়া আমাক বিশ্বাস কৰব আমি যাব লাগব আমিও ক'ব লাগব আমিও পুৰা কম চুলি পাৰি আমি মেনেজাৰ বনাম নালগে তাক ফোনত কথা পাতিম তাতে লুকছত গম পাব কেম্বা দেখি না মুহূৰ্ত সেইটো পিছত হ'ব মুহূৰ্ততে আমি দিও তই কথা ক'লি মই কথা ক'লি দুধ যি তিৰি আমি কিবা অলপ লিখিতত কম কিবা অলপ ষ্টেণ্ডাৰ্ড কথা কম এনাই পুতি যাব ভাই এনাই কিবা বিপদ দিব সেইটোৱেতো আমি কিবা বুদ্ধি কৰি আনিম ফোন চোন যদি লাগা হয় অলপমান হিন্দী চিন্দি কথা পাতিব লগা আমাৰ চুলিয়ে পাৰি আছে নহয় হিন্দীত কৈ দিব ই বিহাৰ চুলি বয়া মোবাইল কম মূৰত কৈতো आप लोगों का पैसा डबल हो जाएगा ऐसा কৈ দিব 1.5 লাখ 2 লাখ কেইবছৰমানৰ কাৰণে কোম্পানীত যাম সেই 1.5 লাখ আৰু হিম তাৰপিছত লাম্বা কৰিম কোনে চিন পাব আৰে কাহে টেনশ্যন লৈছা ৰে যেতিয়ালৈ মই আছোঁ টেনশ্যন নলবি আচ্ছা বছ হ'ব লাগে ঠিক আছে হৈ যাম এইবিলাক ক'তো স্কেম কৰিলৈ টেনশ্যনো ল'ব নালাগে সন্দেহ নকৰিব মই যে বছ নহয় বুলি ঠিক আছে যেতিয়া লাগে মোক কল কৰি দিবি হ'ব ঠিক আছে মই আহো অ ৰবা মনাখান দেখোন এনলা মনা নেলা কি ইনবা লাগব সবজি ইনবা আও দে দে যাও চব্জি কাঁচা চব্জি নিলে হ'ব আৰু কিবা লাগব না আমাৰ কিবা আনবা লাগব না আমি এগলা চব্জি নাখাও খাই মাংস লৈ বা এক আমাৰো খাই মাংস লৈ দা আৰু লগতে মাছো লৈ দা দুখানমান কেনে লাগে আৰু লাগে যা যি কৈছো তাকে শুনা এটা কাম কৰিবা আমাৰ খাই মাংস আধা কেজি আনবা আমাৰ 1 কেজি লৈ দা আমাৰ 2 কেজি আনবা তুমি আমাৰ 3 কেজি ইনবা 4 কেজি আনবা পারলি 5 কেজি ইনবা 6 কেজি আনবা গাইলা ভিডিঅ' মোটো যাব আলছি আহাৰ লগে লগে মুজি ডাইৰেক্ট সোমাই যাব লাগিব তুই ইমান লাহে এটা বেগ দিয়ে
ও বজাৰা ক'ত গেল এ দাইদেৰে অলপ আগত কামত ওলাই গেছি চি তাৰ চাকৰি ভাল হোৱা নহয় কিয়া এই বৰ ইম্পৰ্টেণ্ট কথা এটা লৈছিলোঁ হা কি ইম্পৰ্টেণ্ট কথা এই মানে কালি যিটো নক'লো মই উন্নতি হোৱাৰ কথা তাৰে কিবা অলপ ফলপত লৈছিলোঁ মই এতিয়া দাদা নাই কি হৈছে কথা পাতো হাও তুমি কি মোক ক'ব নোৱাৰিবা নেকি মোকো ক'ব পাৰিবা এই তোনাই এতিয়া তিৰি মানুহ পুচিয়া হৈছে কথা নাজানো না 1 টকা 2 টকা কিবা এটা হৈ যাব এতিয়া হিচাপ চিচাপত কিবা হৈ যাব গড়বাৰ হৈ যাব এই দাদা থাকিলে ভাল নালাগে এই দাদা আহিলে আহিম দিয়ক এ মই জানো হা জানো নেকি তুমি মই কিয় নাজানো তুমি কথা আৰু তাই মোক নাজনা বুলি ভাবিছ নেকি নাজনা বুলি কোৱা নাই আকৌ এতিয়া পইচা পাতিৰ ক্ষেত্ৰত কথাটো কৈছোঁ পইচা পাতি এতিয়া পুৰুষৰ হাততে জমা থাকে কোনে কৈছে তোমাক আমাৰ পইচাটো মোৰ হাতত থাকে থাকিলে একে দেচোন তুমিতো খৰচ কৰিব নোৱাৰা এতিয়া দাদাই খৰচ কৰিব লাগিব খৰচ আমাৰ দাইদেৰে মোক সুধি খৰচ কৰে মই কিবা বজাৰ আনিবাৰী লিষ্ট দিলি হেমতে পইচা দিওঁ হেমতে খৰচা কৰে হ'লেও বজাৰ চজাৰৰ কথা অলপমান বেলেগ মই অলপমান বেলেগ ইনভেষ্টমেণ্টৰ কথা ক'ব খুজিছিলোঁ ধৰি লোৱা এতিয়া 1.5 লাখ টকা ইনভেষ্ট কৰিব লাগে 15 দিন পিছত ডাবল হ'ব কিনো কোৱা ডাবল হ'ব ডাবল হ'ব সেইকাৰণেতো কৈছোঁ দাদা থাকিলে এতিয়া পইচাটো দিব পাৰিলা হয় তুমিতো এতিয়া দাদাক নোধা পইচাটো দিবা নোৱাৰিবা পইচা দিবা লাগে কালি দাইদেৰে সুধবা নালাগে ৰবা কিন্তু ধুনাই বস্তুটো কেনেকৈ গম পালা আমি ক'ত পালো আমি যিটো কোম্পানীত কাম কৰিছিলোঁ তাতে মানে এটা বছ আছে এই বছে মানে আমাক দুয়ে কাম কৰা দেখাব লাগদিন আমি 10-12 হাজাৰ টকা দৰমহা পাওঁ বছে ক'লে মই এটা বস্তু দে মানে 10-12 হাজাৰ মই 15 দিনত ডাবল কৰি দিওঁ আৰু সিনকে আমাক ডাবল কৰি দিলে এতিয়া সেই কোম্পানী আমি কিনিছোঁ এতিয়া আমাৰ কৈছে না বছে আমাক মালামাল কৰি দিছে এতিয়া নগাই বস্তু লগ লগাই দিম বছে ডাবল কৰি দিব পইচা তেতিয়াহ'লে সোনকালে ধনী হ'ব পাৰিম আমি কিয় নৰবিয়া ডাবল কৰিলা 3 লাখ হ'ল নেক্সট আৰু 3 লাখ দিলা 6 লাখ হ'ব সেনেকৈ ধনী হ'ব পাৰিবা কিন্তু এই কথাটো বেলেগ মানুহক শুনাব নালাগে আৰু গম পাইছ না নাই কিয় কম নকওঁ পাল্লিটো দাদাকো শুনাব নালাগিছিল এতিয়া ঘৰৰ মানুহ যিহেতু শুনাবা খুজিছ এতিয়া শুনাবা দাদা শুনাব লাগবই লাগবই দিয়া বাকী তুমি কেনেকৈ মেনেজ কৰিব লাগে জানা নহয় দাদা জানো দা তেতিয়াহ'লে মই যাওঁ হে নৰু মই ইমান ৰিক্স ল'বা নৰু ইমান পইচা ধেমালি নেকি বিপদ আপদ বুলি সেইখিনি পইচাই আছে তাকো সিনকে দিম নেকি তুমি ৰিক্স ল'বা নৰলি নহ'ব নহয় 15 দিনত ডাবল হ'ব পইচাটো তুমি ভাবাছো একবাৰ কথাটো এই নৰু ইমান পইচা এখিনিয়ে আছে বিপদ আপদক গেলি বুজি পাইছ না তুমি অলপমান টানকে চলাচোন নৰলি নহয় এনকে ভিক্ষাৰীৰ নিচিনা জীৱন সদায় কথা শিকবা নৰো নহয় হ'লেও ইমান পইচাৰ কথা ভয় লাগে ভয় কৰিব লগা একো নাই কিহৰ ভয় কৰা তুমি কাইলৈ জানা বুজা চলি সি আমাৰ কথা বেয়াকে নাভাবে ভালৰ কাৰণে কৈছে সি কথাটো এটা কাম কৰোঁ দে আমাৰ বদ্দাকো কথাটো কওঁ দে পাগলা হৈছ নেকি তুমি কি বদ্দাক ক'বা যোৱা এই নহয় দে সিও সেই দোকানখনত থাকি ঘৰখন কিনকে চলি আছে দেখা পাইছ দেখোন তানাই জিংকে মৰে মৰাক আমাক নাপে হেগলা হ'লেও এখন চোতালতে মই বিল্ডিঙৰ ওপৰত থাকি বিল্ডিঙৰ ওপৰত থুপ ফেললি হেন দৰকাত কৰিব ভাল লাগব নেকি ভাল লাগব মোৰ ভাল লাগব তোমাৰ ভাল নালগেলিও দেতে আৰু কি কওঁ এটা কাম কৰাতে কাইলৈ ফোনটো কৰা কৰি কেনে ক কোনদিনে যায় বাকী মই পইচাখিনি যোগাৰ কৰি ভালকৈ থুপি লগাওঁ কৰোঁ দে তাকেতো দে হ'ব দে সদায় নকওঁ দে এতিয়া বাকী পইচাখিনি অলপ গণিব লাগিছিল ঠিক আছে নে নাইবা পইচাখিনি গনাই আছে ৰ'বা তাতে 10,000 কম আছে 10,000 কম আছে নেকি 10,000 টকাটা মেনেজ কৰিব লাগিব ক'ৰবাৰ পৰা তে মই মেনেজ কৰিছোঁ দে তুমি কৰা ৰিচিভ ফোন কৰা এটা মই ফোন কৰোঁ দাদা ফোন কৰা কি কৰিম বুলি ভাবা 14 দিন কালে 15 দিন ঘণ্টা কৰবি এতিয়া চশমা হ'ব কি ঘণ্টা কৰবি যাম দে গুচি যাওঁ ক'ৰবাত যো 1.5 লাখ পইচা দেখি পাইছিলো তই ক'ৰবাত 1.5 লাখ টকা থাইলেণ্ড যাবা ঘণ্টা যাব নোৱাৰা থাইলেণ্ড যাব নোৱাৰি থাইলেণ্ড যাব নোৱাৰিলে বাংলাদেশটো পাৰিম বাংলাদেশত যো নোৱাৰি আৰু বাংলাদেশ যাবা আৰু ভিজা হিজা বনাব লাগিব এই ইয়াতে তুমি কেৰা মই কেৰা আহিলা মই এটা কথা কওঁ দিন এতিয়া আগৰ জেগাতে যাৱা তাতে আন্নাৰ বইনাক মই বিয়া পাতিম আন্নাৰ বইনাক বায়েক নাই গেইটো তই বিয়া পাতিবি নাৰিকল চাৰিকল কাটি লৈ গৈছিলি বিধি তাতে থাকিম আগৰ বাৰত চুৰ কৰি কেনে তাতে বদনাম কৰি থৈছে এনেকৈ যাবি এতিয়া এই বেলেগ আন জিলাত যামা টেনশ্যন নাই ইয়াতে পাহৰি যায় বেলেগ কোম্পানীত যাব লাগিব সেইটো কৰিব বেলেগ কামত যায় কিনে বিয়া পাতি কিনে থাকিম কথা নাহকে তাড়াতাড়ি এখন বাজাৰ কৰা মন আহিলে দেখোন একলা মনত নিবা লাগে একলা মনত নিলে সন্দেহ নকৰে তুমি নাচ ন দে হ'ব দে দেচোন দে কাইলৈ ফোন কৰিছিলোঁ ফোনটো ৰিচিভ কৰ নাই কেবা কৰিব তুমি কোনোবা আছে নাই কি হ'লা এই শব্দখিনি চুপি আছে হয় নেকি এই অলপ দেৰিকে যাবা ৰ'বা আৰু ৰিচিভ ফোন কৰিবা নাপাৰিবা কিন্তু নাপাৰোঁ দে কিয় পাৰিম তালা মাৰা দেখোন আৰু অফিচৰ অৱস্থা এনেকুৱা পইচা জমা দিবা দিনাটো ধুনীয়া আছিলে মানুহ নাই দিবাতে আকৌ কাক কি সুধো খিৰিকী দি কোনোবা আছে না চাওঁ হয় কোনে এইটো চুপি আছা তা বদ্দাকা মই তই আৰু কি কৰি আছা তে মোৰটো বাদ দিয়ে তই কি কৰি আছা মই আছো না কিবা কামত তইতো চুৰত ধৰি চুপি আছা কিয় তই বেগ চেগ লৈ কি আহিছে মইতো বেগ আনিছো কিবা কামত তই কিয় বেগ আনিছা
মই আনছো ৰচোন মোৰ এখন মনা ৰচোন বেগ নহয় বেগ নহয় মই যি কামত আছো তই সেই কামত আহা আনতে লাগছিল মোৰ তই বা কি কামত আছিয়া মই শুকাবৰ বিচাৰিছো শাকত দিবৰ কাৰণে সুখা পাব নিবে তই নতুন মনা লৈ নাহ মোৰ এনেকুৱা আন লাগছি তই ডাবল কৰিব এটা পইচা নিবি আহিছা তই কি গম পালি মই কেনেকে গম পালো মই ডাবল কৰিব এটা পইচা নিবি আহিছিলো তালা মাৰা দুৱাতে তাকে তোক কাইলৈ লৈছিল নেকি মোক কাইলৈ আনা নাই ৰিচি আনছিল তোক ৰিচি আনিছিল নেকি ফোন কৰচোন ফোন কৰ মই পুৱাৰ পৰা ফোন কৰিছিলো এনে ফোনটো ৰিচিভ কৰা নাই তই একবাৰ মোক ক'ব লাগে এইগিলা কথা আগতে 1.5 লাখ টকা তোৰ ফোন কাটা যায় ধু মোৰ নেটৱৰ্ক কবৰে জেৰিয়াৰ বাহিৰত দেখি আছে টকা লাখ যা তোকে আৰু একবাৰ ফোন মাৰছো আৰু ফোন বালি ক'ত লাগব নালকে ফোন নালকে ক'ত থৈ দিছি তাক মাতছোন এতিয়া শুনাচোন নালকে ফোন তাক মাতছোন আছো ফোন কৰি আছো শুনাচোন শুনা কি হ'ল কওকচোন ইয়াৰ অফিচটোৰ মানুহখিনি ক'ত গেছি হা অফিচ ইটো অফিচ নহয় নহয় কি আছিল চুলি বেপাৰ এটা আছিল কেইদিনমান আগতে ভাড়া কি কোৱা এতিয়া ক'ত গেলনো এতিয়া কোকবা গেছি গম নাপাওঁ গুচি গেছি নেকি বিয়াছি আৰে তুমি সঁচা কৈছা নেকি এতিয়া চুলি বেপাৰী আছিল ভাড়া সঁচাই কৈছো চাওঁ তুমি চুলি তুলি আছে যোৱা ভিতৰে কি কয় ভাই চুলি আছে নেকি মই যাওঁ বহুত বেয়া কি কৰা না চুলি আছে নেকি চুলি বুলি মাৰিছে না আকৌ নাই অকল এনে দেৰি কেইডাল মানত পৰি আছে তিৰিকেইটাৰ কাৰণে মোক 1.5 লাখ টকা গেল মোকো টিটটো কাৰণে গেলে তোৰ টিটটোৰ কাৰণে আহিছে বনালা তই এতিয়া মোক টিটটো ধৰিবা নিবি তই মোক কৈছিলি নেকি নহয় দে মোৰ টিটটোৱে মই তাইক আজি ফোন কৰি কেনে বিয়াৰক জ্বালা ফোন নহয় তোক এক কোটি দিবা লাগিব ঘৰত যাই কিনে মই ফোন মানো হেল্ল' কি কথা কৈছে